हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰো সকলোৰে ভালে আছে এছাক আমাৰ আজি ৰাতি এনেকৈ খালো এয়া ৰুটি এটো হৈছে তেলত দি পুৰা তেল অকমান দি মানে এটো কোনো পুৰিও নহয় আৰু শুকান ৰুটিও নহয় তেল অকমান দি এনেকৈ হেতা পাত দি যে লয় যে হেই কৰে তেলও কম খৰচ হয় আৰু ৰুটিটো মানে ধুনিয়া হয় খাবলে কম মানে দেহৰ কাৰণেও ভাল আৰু এয়া হল শুকান ৰুটি হল তেলত দিয়া আৰু ইফালে হল মটৰ ঘুগুনি উজপা দেখাই দিছো আৰু এটো ওপৰত ধনিয়া দি দিছো আৰু ইফালে লগত ভুট জলকীয়া আচাৰ আৰু ইফালে কেঁচা পিয়াজ কেঁচা জলকীয়াটো লোৱা নাই ভুট জলকীয়া আচাৰ খাব বহুত জ্বলা খাব নোৱাৰি মুখত লগালে সেইকাৰণে বেলেগ লোৱা নাই আৰু ইফালে ওচৰতে ডাঙৰ মগটোত পানী এতিয়া আমাৰ মালিকে খাব আৰু আৰম্ভ কৰিব খাবলৈ ধৰিছে যেহেতু জুবিনদা খবৰটো পাই দেখিছে অসমৰ কি গতি হৈছে ৰাইজৰ আৰু সেইকাৰণে মানে ভিডিঅ'সমূহ দিয়া নাই আৰু মানে বনাবলৈও মন নাযায় আৰু তেনেকৈ মানে একো মানে মোবাইলটো মানে চাবলৈ হোক হেৰি কৰিবলৈ হোক মোবাইলটো তেনেকুৱা মানে টাইম নাপায় নোপোৱা নিচিনাই হৈছে মানে খালি মোবাইলটো খুলিলে বা জুবিনদা যদিও অকণমান এনেকৈ হেৰি কৰা হয় আৰু মোবাইলটো খোলাৰ লগে লগে যেতিয়া দেখি যাওঁ আকৌ বেয়া লাগে সেইকাৰণে একো কৰিবলৈ মন যোৱা নাই যিহেতু লাইভ চাইবোৰ তেনেকৈ অহা নাই আৰু মানে ভিডিঅ'সমূহো তেনেকৈ হেৰি কৰা নাই আৰু সেয়েহে আজি আৰু দিলোঁ ভিডিঅ'টো দুখৰ মাজতে এয়া তেনেকৈ ভাত খোৱা মাছ খোৱা ভিডিঅ' দিয়া হোৱাই নাই আৰু আগতেও নাই দিয়া তেনেকৈ কাটচিত কেতিয়াবা এটা দিছোঁ যদিও ৰীল হিচাপে দিছোঁ আৰু তেনেকৈ দিয়া হৈছে সেয়েহে আজি এনেকৈ বনালোঁ এয়া মহাশয় খাবলৈ ষ্টাৰ্ট দি দিছে কেনেকুৱা হৈছে খাবলৈ বঢ়িয়া হৈছে বোলে ধোঁৱা ওলাই আছে গৰমত খাবও পোৱা নাই ইফালে ভিডিঅ' কৰা দেখা পাই খঙো মোৰ ওপৰত ৰুটিটো কেনেকৈ বনাইছে অকণমান তেল দি দেখাই দিওঁ আহকচোন আপোনালোকে চাওকহি মাজে মাজে কৈছোঁ অকণমান তেল দি যে বনাবলৈ অকণমান তেল দিয়ে হৈ যায় পুৰিও নহয় মানে লুচিও নহয় ইফালে শুকান ৰুটিও নহয় জুইত বনাইছে যিহেতু গেছত মই ঘুগুনিটো বনালোঁ আৰু ইফালে ৰুটিটো শুকান ৰুটিটো আৰু হেৰিটো এনেকৈ তেল অকণমান দি এনেকৈ মিলাই দিয়া হয় কম খৰচত হৈ যায় আৰু ইফালে জুই তাপ লাগিব বুলি এখন দি দিয়া হৈছে মানে ইলুটিয়ে দিয়া হৈ গ'ল আৰু শিলুটিয়ে দিব সেইটোৱে মই যিহেতু মানে শুকান ৰুটি খাই বেয়া পাওঁ এওঁ বাৰু শুকান ৰুটিয়ে খাই সেইকাৰণে শুকান ৰুটি নিয়া হৈছে মই মানে তেল অকণমান দি লগাই দিলেহে খাই ভাল পাওঁ সেইকাৰণে মোৰ ৰুটিটো অকণ তেল দি বনোৱাই হয় ইফালে এয়া বনোৱা ষ্টক হৈ আছে ইফালে বেলা ষ্টক হৈ আছে এয়া চব চাইডত এয়া বেলিয়া এনেকৈ এটা চৰিয়াত থৈছে আৰু এইফালে তলাত থৈছে আৰু এয়া বনাই পুৰি পেলাই ইয়াত থৈছে আৰু এয়া কৰি থকা হৈছে এয়া হৈ গ'ল বাই বাই